এখন দিখৌৰ দলং হৈছে শিৱসাগৰ জিলাৰ এটা মহকুমা নাজিৰা মহকুমা আৰু এই নাজিৰা মহকুমা আমি কিহৰ কাৰণে বিখ্যাত সকলোৱে জানো ইয়াত আপোনাৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ মুখ্য কাৰ্যালয়ত আছে আৰু এই কাৰ্যালয় ইয়াতে অৱস্থিত আজি আমি শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ দাঁতিকাষৰীয়া অঞ্চলত লাগি থকা এখন গাঁও ৰামু গাঁও এই ৰামু গাঁৱতে আমি এটা বস্তু চাবলৈ যাম আহকচোন আমি সেইটো কি বস্তু সেই বস্তুটো আমি চাবলৈ যাওঁ আৰু আপোনালোককে দেখুৱাওঁ বলক এয়া আপোনালোকে দেখিছে ৰামু গাঁৱত অৱস্থিত এইখন হাইটেক বায়োফ্লক্স ফিছ ফাৰ্ম এই ফাৰ্মখনত যথেষ্ট উৎপাদন হয় মৎস্য উৎপাদন কৰে বিশেষকৈ কাৱৈ মাছ আৰু শিঙি মাছ ইয়াত উৎপাদন কৰা হয় আৰু এই উৎপাদিত যিবিলাক মাছ আছে বিভিন্ন জেগাত বিক্ৰী কৰি তেখেতসকলে যথেষ্ট সমাদৰ লাভ কৰিছে আৰু বিভিন্ন জিলালৈ এই মৎস্য উৎপাদিত যিবিলাক উৎপাদন কৰা মাছ হয় এই মাছবিলাক প্ৰেৰণ কৰে এতিয়া কথা হৈছে বায়োফ্লক কি বস্তু এই বায়োফ্লক টেকন'লজিটো কি বায়োফ্লক টেকন'লজিটো হৈছে এটা টেকন'লজি যিটোৰ সহায়ত পানীৰ গুণাগুণটো বৃদ্ধি কৰিব পাৰি লগতে কাৰ্বন আৰু নাইট্ৰজেনৰ পৰিমাণ আৰু ভাৰসাম্যতাটো পানীৰ ৰক্ষা কৰিব পাৰি আৰু এই টেকন'লজি বা প্ৰযুক্তিবিদ্যাৰ মানে বৰ্তমান সময়ত যথেষ্ট গুৰুত্ব আৰু সমাদৰ লাভ কৰিছে লগতে গ্ৰহণযোগ্যতাও লাভ কৰিছে যিটোৰ পদ্ধতিত পানীৰ গুণাগুণটো বৃদ্ধি কৰিব পাৰি আৰু পানীত মিহলি হৈ থকা প্ৰটিনযুক্ত খাদ্য মিহলাই ইয়াৰ গুণাগুণ বৃদ্ধি কৰা হয় আৰু এই নতুনকৈ আৱিষ্কাৰ কৰা কম খৰচী প্ৰযুক্তিবিদ্যাটোত যিটোত মাছৰ বাবে যি টক্সিক পদাৰ্থ তৈয়াৰী হয় যেনে নাইট্ৰাইট আৰু এমনিয়া পৰিৱৰ্তন কৰি ব্যৱহাৰযুক্ত বস্তুলৈ ৰূপান্তৰিত কৰা হয় উদাহৰণ হিচাপে প্ৰটিনযুক্ত খাদ্য এইবিলাকত মিহলাই পেলাই ইয়াৰ গুণাগুণটো বৃদ্ধি কৰা হয় আৰু এই খেতিটোত কিছুমান প্ৰাকৃতিক আৰ্টিফিচিয়েল টেংক বনোৱা হয় আৰু এই টেংকবিলাকত মৎস্য পালন কৰা হয় য'ত সূৰ্যৰ পোনপটীয়া পোহৰটো পৰিবলৈ দিয়া হয় ইয়াৰ ফলত ফিডিঙৰ যিটো খৰচ সেইটো যথেষ্ট পৰিমাণে হ্ৰাস হয় আৰু প্ৰায় 20% ইয়াৰ ফিডিং খৰচটো হ্ৰাস হয় আৰু মুঠ উৎপাদিত যি খৰচ এই খৰচবিলাক 60% মান কমি যায় এতিয়া আমি সকলোৱে জানো যে আমাৰ বিশ্বত এতিয়া COVID-19 যিটো সন্ত্ৰাসৰ সৃষ্টি কৰিলে এই COVID-19ৰ পৰৱৰ্তী যিটো পৰ্যায় পোষ্ট কোভিড যিটো চিটুৱেশ্যন এইটো গোটেই অল অভাৰ ৱৰ্ল্ডত গ্ল'বেলি আমাৰ অৰ্থনৈতিক অৱস্থাটো দুৰ্বল কৰি পেলাইছে আৰু আমি জানো আমাৰ বিশেষকৈ অসমত যিসকল উদীয়মান যুৱক আছিলে বাহিৰত কৰ্মৰত আছিলে তেখেতসকলে এতিয়া বৰ্তমান কোভিডৰ সময়ত আমাৰ বৰ্তমান অসমলৈ আকৌ ঘূৰি আহিছে আৰু বহুতে আকৌ পুনৰাই যোৱাৰ মানসিকতা নোহোৱা হৈ গৈছে সেইকাৰণে মোৰ ভাৱ বা আমাৰ ভাৱ যে এনেকুৱা ধৰণৰ যি উন্নত প্ৰযুক্তিবিদ্যাৰে বায়োফ্লক এটা পদ্ধতি যিটোৰ সহায়ত আমি ঘৰতে অতি কম খৰচত আৰু কম জেগাৰ ভিতৰত আমি মৎস্য পালন কৰি আমাৰ নিজৰ জীৱিকা উলিয়াব পাৰোঁ লগতে আন দুজনকো আমি ইয়াৰ লগত লগাই আমি তেখেতসকলকো সংস্থাপন দিবলৈ সক্ষম হ'ব পাৰোঁ গতিকে মই ভাবোঁ যে এই মোৰ যি ভিডিঅ' এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ বিশেষকৈ অসমবাসী ৰাইজৰ মই এইটোৱে আহ্বান জনাইছোঁ যাতে এনেধৰণৰ নতুন বিদ্যাত গ্ৰহণ কৰি আমি আমাৰ কৃষি কৰ্মত আমি মনোনিৱেশ কৰিব লাগে আৰু আমাৰ ভৱিষ্যত অৰ্থনীতি সবল কৰিবলৈ প্ৰয়াস কৰা উচিত